আপোনাৰ যিমানেই আয়ুস বাঢ়ি গৈ থাকে, আপোনাৰ এইটো অনুভৱ হ'বলৈ আৰম্ভ কৰিব যে আপুনি মিছাতে সেইসকল মানুহক মহত্ব দিছিল, যিসকলৰ আপোনাৰ জীৱনত কোনো মহত্বই নাছিল। আপোনাক ডুবাবৰ কাৰণে এনেকুৱা মানুহ আছে, যিসকলক আপুনি নিজেই সাঁতুৰিবলৈ শিকাইছিল। যিসকলে আপোনাক ঈৰ্ষা কৰে, তেওঁলোকক ঘৃণা নকৰিব, কাৰণ সেইসকল লোকেই হয় যিসকলে এইটো মানি লয় যে আৰু বুজি লয় আপুনি তেওঁলোকতকৈ শ্ৰেষ্ঠ। যিমানেই ডাঙৰ সপোন হ'ব, সিমানেই বেছি কষ্ট হ'ব আৰু সিমানেই ডাঙৰ সফলতা আহিব। কাৰোবাক জীৱনত ইমানখিনিয়ে স্থান দিব যিমান তেওঁ আপোনাক দিয়ে। নহ'লে আপুনি কান্দিব লাগিব, নহ'লে আপোনাক কন্দুৱাব। মানুহৰ সমস্যা দুটা কাৰণতে হয়: ভাগ্যতকৈ অধিক আশা কৰে আৰু সময়ৰ আগত বিচাৰে।